BPF দল হিসাবে আমি প্রত্যেকটা ডিস্ট্রিক্টতে আমার আশীর্বাদ ৰেলী প্রোগ্রাম আছে। এই হিসাবত আমি কৰি আছোঁ। প্ৰথমত আমি গোসাইগাঁও জিলা হিসাবে কৰিছোঁ, সেকেন্ডত কোকৰাঝাৰ জিলা হিসাবে কৰিছোঁ, ইয়াৰ পিছত ভেৰগাঁও জিলা হিসাবে কৰিছোঁ। আজি আমি মথামগুৰি সমষ্টি হিসাবে আমি আশীৰ্বাদ ৰেলী কৰিছোঁ। অহাকালি আকৌ আমাৰ খাজলগাঁও আছে। ইয়াৰ পিছত আৰু 15 আগষ্টৰ পিছত এনেকুৱা ডিস্ট্ৰিক্ট ৱাইজত আশীৰ্বাদ ৰেলী প্ৰগ্ৰামটো চলি থাকিব। তো আশীৰ্বাদ ৰেলী যিটো কৰি পেলাই মই যিটো দেখিলোঁ, মানে আমি যিটো আশা কৰিছিলোঁ, এক্সপেক্ট কৰিছিলোঁ, ইয়াতকৈ বেছি আমি সমৰ্থন পাই আছোঁ। সকলো জাতি জনগোষ্ঠী ওলাই আহিছে আমাৰ BPF দলক সহায় কৰিবৰ কাৰণে। আৰু আমি আজি 100% আমি ক'ব পাৰোঁ যে মথামগুৰি সমষ্টি হিচাপে BPF দলে জয়ী হোৱাটো 100% চিয়'ৰ বুলি আমি আজি দাবী কৰিব পাৰোঁ। আপোনাৰ কথা আমি নকওঁ, মুঠতে আমি এবছলিউট মেজৰিটি আমি পাম। প্ৰমোদ বড়ো ৰাইজৰ ওচৰত আশীৰ্বাদ পায় নাপায় সেইটো ৰাইজে দিব, ৰাইজে কৰিব, ৰাইজে ডিচিশ্যন ল'ব। প্ৰমোদ বড়ো আশীৰ্বাদ দিব না নিদিব সেইটো ৰাইজে বিচাৰ কৰিব। কিন্তু আমি আজি যিটো দেখিবলৈ পাইছোঁ, BPF দল হিচাপে ৰাইজৰ আশীৰ্বাদ আছে আৰু আমি পাইছোঁ। আৰু আগন্তুক যিটো নিৰ্বাচন হ'ব ছেপ্টেম্বৰ মাহৰ লাষ্ট ফালে, ইয়াতে BPF দলে এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনোৱাটো আজিৰ দিনত 100%। এইটো এতিয়া নিৰ্বাচনৰ প্ৰচাৰ চলাই আছে। নিজকে এই BTC অঞ্চলত চৰকাৰ বনাবৰ কাৰণে কি কথা কৈ পেলাই প্ৰচাৰ কৰিলে বেছি মানে আকৰ্ষণ কৰিব পাৰে বা নিজকে জয়ী কৰিব পাৰে, এবছলিউট মেজৰিটি আনিব পাৰে, এইবিলাক এই ইলেকশ্যন টাইমত এইবিলাক প্ৰচাৰ চলায়। এইবিলাক ইলেকশ্যনৰ কথা। UPPLটো ভাল নহ'ব। যোৱাকালি প্ৰমোদ বড়োৱে কৈছে যিটো আপোনাৰ UPPL আৰু BPFৰ মিত্ৰতা আছিল, দুই বন্ধুৰ চাদা খোৱা নহয় বুলি কৈছে। কিবা এইটো বুজি পোৱা নাই মই, কি চাদা খোৱা मा होनदों जादों? सादा जानाय लोगो बायदि सादा जालायनाय लोगो बायदि जाजाया होनदों। BPF আৰু UPPL একত্ৰিত হোৱাটো বড়ো ৰাইজে বিচাৰিছে। অন্ততে প্ৰমোদ বড়ো শেষ, প্ৰমোদ বড়ো শেষ, কাৰো লগত BPF এলায়েন্স নহয়। প্ৰমোদ বড়ো মুখত চালে আপোনালোকে চেহেৰা পাতিটো চালে এনে ক'ব পাৰিব যে আৰামছে প্ৰমোদ বড়ো হাৰি আছে। তাৰ খোৱা ষ্টাইল, তাৰ মুখ ফেশ্বনটো ভালকৈ চাওক। BPF দলে চৰকাৰ বনোৱাৰ পিছত আমাৰ গেৰেণ্টি দিয়া আছে। প্ৰথমত আমি কৈছোঁ যে মাটিৰ পট্টা প্ৰদান কৰিম, সেইটো আমি কৰিম। ইয়াৰ পিছত 100 crore এই বছৰত যুৱক যুৱতীসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম। ইয়াৰ পিছত 40 কোটি আত্মসহায়ক গোটত আমি ব্যৱহাৰ কৰিম। ইয়াৰ পিছত 50 কোটি গৰীব দুখীয়া লোকসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম। 10 কোটি টকাটো আমি চিনিয়ৰ চিটিজেন আৰু ডিচেবল পাৰ্চনসকলৰ কাৰণে আমি ব্যৱহাৰ কৰিম। নাই, অঞ্জলি বাইদেৱে 40টা সমষ্টিত খেলে বা 10টা সমষ্টিত খেলে, এইটো নিজৰ নিজৰ দলৰ কথা। আমি এইটো একো নাজানো, আমি এইটো একো ক'বলৈ নাযাওঁ। মুঠতে চবে খেলিব। এই BTC নিৰ্বাচনত চব দলে আহিছে, চবে খেলিব। CPMও খেলিব, কংগ্ৰেছো খেলিব, UDFও খেলিব, BJPও খেলিব, UPPLও খেলিব, BPFও খেলিব। মুঠতে আজিৰ দিনত নিজৰ দলটো কেনেকৈ চৰকাৰ বনাব পাৰে, ইয়াৰ ৰণকৌশলটো চব দলৰে থাকিব। নাই, এইটো এই প্ৰমোদ বড়ো চৰকাৰটো বেছিদিন নাই। 25 তাৰিখত যদি ঘোষণা দিয়ে তেতিয়াহ'লেতো 14 দিন। যদি 20 তাৰিখত দিয়ে তেতিয়াহ'লে আজি 9 দিন আছে। এনেকুৱা হেলিকপ্টাৰ ফাইনেল হৈ গ'ল,
হেলিকপ্টাৰ ফাইনেল হৈ গ'ল স্যার মুখ্যমন্ত্রী হেলিকপ্টাৰ কইছে ফাইনেল হৈ গ'ল মুখ্যমন্ত্রী কইছে বিটিআর পৰা ভিসি নাইকিয়া কৰিব এইবিলাক কৈ লাভ নাই এইবিলাক কৈ নাই কথাটো শুনক এইবাৰ আমাৰ হেলিকপ্টাৰ একটা ঠিক হৈ গ'ল হেলিকপ্টাৰ ঠিক হৈ গ'ল ড্ৰাইভাৰৰ লগত আলোচনা কৰিছে ফাইনেল হৈছে আমি জাষ্ট তেল ভৰাব লাগে ভাড়া দিব লাগে আৰে এইটো বাকচি কৈছে না মই পইচা দিব নালাগে এতিয়া চৰকাৰ হোৱাৰ পিছত মই দিম কেতিয়া উঠিব স্যার হেলিকপ্টার কেতিয়া উঠিব মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ল বিজেপিৰ পাৰ্টি মই হ'ল BPF কেনেকৈ যোগাযোগ কি হিচাপত যোগাযোগ থাকিব কাৰো লগত মিত্ৰতা নাই হৈছে